ব্লগটো পূজা মণ্ডপতে আৰম্ভ কৰিছোঁ আৰু সকলোলৈ শাৰদীয় দুৰ্গাৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সুকন্যা ডিমছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি ৰাতিপুৱাই আহিলোঁ কালিবাৰী দুলীয়াজান। ওচৰতে আমাৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয়, চাকি জ্বলাবলৈ আহিলোঁ আৰু আপোনালোককো অকণমান ভিডিঅ'টোত দেখুৱাব চেষ্টা কৰিলোঁ কেনেদৰে কি কৰোঁ আমি, আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি চাকি এইফালে জ্বলাই ল'লোঁ আৰু জ্বলাই মেলি এতিয়া অলপ টাইম ইয়াত ৰখিম, কি কিনো হয় কি কিনো নহয় আপোনালোককো দেখুৱাওঁ। এইফালে দেৱী দৰ্শন কৰি যাওঁ লগতে। গৰমটো কেনেকুৱা পাইছে? গৰমটো বহুত, থাকিবই পৰা নাই, ইমানেই গৰম। আৰু আমাৰ হৈ গ'ল যিহেতু এতিয়া যাওঁ আৰু ঘৰলৈ। এইটো হৈছে কালী মন্দিৰ। ইয়াতে যিহেতু ডাঙৰকৈ পূজা পতা হয়, এতিয়া কৰোণাৰ কাৰণে সৰু কৰা হৈছে আৰু। আমি আহি পালোহি এইফালে ডিৰিয়েল দুলীয়াজানতে আছে। লগৰ এজনীৰ কাম এটা আছিলে যিহেতু এইফালেও ভাবিলোঁ কি দৰ্শন কৰি যাওঁ বুলি, আৰু ফাৰ্ষ্ট টাইম আহিছোঁ দুলীয়াজানতে হ'লেও মানে এইডোখৰ জেগা আজি। এয়া আপোনালোককো দেখুৱাই যাওঁ অলপমান। এয়া সন্ধিয়া চাহকাপ লৈ মই বহিছোঁ। চাহকাপ নাখালে গধূলি টাইমটো মানে কিবা লাগে, খাই ল'লে ভাল লাগে আৰু নিজকে ফ্ৰেছ ফ্ৰেছ লাগে। গুড ইভিনিং। উঠনি কি কয় ৰাতিপুৱা ব্লগটো এণ্ড কৰা নহ'লে, সেয়ে ভাবিলোঁ এতিয়া ব্লগটো এণ্ড কৰি দিওঁ বুলি, আৰু চাহ একাপ লৈ লৈছোঁ। আজি চাহৰ লগত মোৰ একো খাব মন যোৱা নাই। চাহকণ অকল মানে গাখীৰে বনাইছোঁ, একো পানী নিদিয়াকৈ, আৰু গাখীৰ চাহ মোৰ অল টাইম ফেভৰেট। আৰু আজি ব্লগটো চাই কেনেকুৱা পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেখেতলোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতলোকক অশেষ ধন্যবাদ, আৰু আপোনালোক হেপী হৈ থাকক। আজিলৈ ইমানেই, বাই বাই। আমাৰ ঘৰৰ ওচৰতে 10 মিনিটমান লাগে আৰু এনেকৈ খোজেৰে আহিলে, বাইকত আহিলে মানে 5 মিনিটমান লাগিব। ৰিলায়েন্স ট্ৰেণ্ড শ্বপিং মল এটা খুলিছে, আপোনালোকেও আহিব পাৰে দুলীয়াজান লাইফ কেয়াৰৰ ওচৰত 16 নম্বৰতে। ইয়াতে কি কিনো আছে চাই যাবলৈ আহিলোঁ আজি, আৰু চাওঁচোন কি কি পাওঁ। আৰু আপোনালোকৰ আগত দুকপিমান ফটো দেখুৱাইছোঁ, আৰু ফটো মেইন ন, ক'ৰবাত গ'লে ফটো নেমাৰিলে যিহেতু ভাল নালাগে। আৰু পূজাতনো কি কি ল'লোঁ তাকে অকণমান দেখুৱাই দিওঁ আপোনালোককো। এইবিলাকে আৰু চিম্পুলকৈ হয়তো সদায় লৈয়ে থকা হয়।